গুড মৰ্ণিং জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোকে ৱেলকাম মোৰ ইউটিউব চেনেললৈ লগতে ফেচবুক পেজলৈ। আৰু মই এতিয়া খোজকাঢ়ি আছোঁ মৰ্ণিং ৱাক। ৰাতিপুৱা 5টা বাজিছে আৰু ডক্টৰে কৈছে যে ৰাতিপুৱা 2 ঘণ্টা আৰু ইভিনিঙত 2 ঘণ্টা মোক খোজকাঢ়িবৰ কাৰণে। চ' এতিয়া খোজকাঢ়ি আছোঁ আৰু চাওকচোন ইফালে ফিল্ডখন কিমান ধুনীয়া লাগিছে আৰু দেখিবলৈ ইমান ধুনীয়া, মানে কি ক'ম, মানে ভাষা নাই। আৰু এইফালে হাঁহবিলাক দেখিছে ইমান ধুনীয়াকৈ সিহঁতে আছে, চৰি আছিলে পানীত। আৰু মোক দেখি কেনে পূৰা উঠি আহিলে সিহঁত। আৰু মই ঘৰৰ পৰা কেইটামান চাউল লৈ আহিছিলোঁ সিহঁতক দিবৰ কাৰণে। চাহকাপ খাই ল'ম, ৰাতিপুৱা যিহেতু লাল চাহ খাব লাগে। লাল চাহ আৰু মই ব্ৰিটেনিয়া মেৰিগ'ল্ড বিস্কুট লৈছোঁ আৰু লগতে বাদাম তিয়াই ৰাখিছিলোঁ, এইখিনি মই খাই ল'ম। আৰু এইফালে দেখিছে আমাৰ বস্তুবিলাক ইমান ৱেষ্ট হৈ যায়। লেটেকু আনি থোৱা আছিলে, পূৰা ৱেষ্ট। আৰু ভাতটো মই পাতি দিলোঁ, এতিয়া ভাত পাতি দিলোঁ আৰু কুকাৰতে। আৰু ইফালে শিঙি মাছ আৰু ভোল বনালোঁ। আৰু এইফালে হৈছে দালি বনালোঁ। দালিটো মই বইলেই দিলোঁ, তেল নিদিলোঁ, বইল দালি আজি খাই দিম। লগত অমিতা দি দিলোঁ। আৰু ইফালে মই মোৰ থালিখন ৰেডি কৰিলোঁ। ইফালে পিঁয়াজ লৈছোঁ আৰু নেমু টেঙা লৈছোঁ। আৰু এইফালে ভোল আৰু মাছ ফ্ৰাই আৰু পটল। আৰু এইফালে লৈছোঁ কচু পিটিকা আৰু কচু আৰু শুকান মাছ। চ' মোৰ ভাতকেইটা খাই লওঁ এতিয়া।